ৰাইজলৈ অনুৰোধ কৰিছোঁ, 2 পইচা সহায় কৰে যেন। অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ, ল'ৰাটো যেন অকণমান সুস্থ কৰি আনি দিয়ে। কিমান দিনৰ পৰা 2 বছৰমানৰ পৰা পৰি আছে। অকণমান সহায় কৰক চৰকাৰে। অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। ৰাইজক এয়া অনুৰোধ জনাইছোঁ যে 2 পইচা কৰি হ'লেও মোক যাতে সহায় কৰে। আৰু চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে মোক সুস্বাস্থ্যৰ কাৰণে অলপ সহায় কৰি দিয়ে। পৰিয়ালটি আগতে যথেষ্ট সুখ শান্তিৰে খাই জীয়াই আছিলে, কিন্তু আজি 1.5 বছৰমানৰ পৰা এটাই সন্তান শ্ৰী মিণ্টু ফুকন, তেখেতক অসুস্থতা হ'ল। অসুস্থতাত মেডিকেলত ট্ৰিটমেণ্ট কৰাত গম পোৱা গ'ল এটা কিডনিক নাছিলেই। যিটো কিডনিক আছে সেইটোও লাহে লাহে বিকল হৈ পৰিছে। গতিকেলৈ আজি গাঁৱৰ লগতে ঘৰৰ পৰিয়ালৰ চকুলোৱে বাট নেদেখা যেন হৈছে। সেইবাবে আমি বিধায়কৰ ওচৰ চাপিছিলোঁ। বিধায়কে এককালীন সাহায্য এটা দিলে, কিন্তু সেই সাহায্যই আমাৰ একো যোৱা নমৰে। গতিকেলৈ আজি আপোনালোকৰ চেনেলো হৈ অসমৰ সকলো দল সংগঠন লগতে বুদ্ধিজীৱী বা কিছু দান কৰোঁতা লগতে আমাৰ মুখ্যমন্ত্ৰী মৰমৰ স্বাস্থ্যমন্ত্ৰী আমি কাতৰেৰে আহ্বান জনাইছোঁ যে আমাৰ এই সন্তানটি সুস্থ সুকলমে জীয়াই থাকিবলৈ অলপ আশীৰ্বাদ কৰে। আমি আজি এই চেনেলেদি একাউণ্ট নাম্বাৰো দিছোঁ। এই একাউণ্ট নম্বৰটিত ৰাইজে যি পাৰে অলপ যদি সহায় কৰে, ঘৰৰ পৰিয়ালটোৱে নথৈ সুখী হ'ব। লগতে ঘৰখনৰ অৱস্থা বেয়া, দেউতাকো অসুস্থতা, দেউতাকে হিলডুল কৰিব নোৱাৰে, এনে জঠৰ হৈ মাত্ৰ চকীখন লৈ জীয়াই আছে। এজনী মাত্ৰ মাকেও মুখৰ মাত হেৰাইছে ল'ৰাটিৰ বেমাৰৰ বাবে। গতিকেলৈ আমাৰ চৰকাৰখনে দল সংগঠনসমূহে চকু মেলি চাই এই ল'ৰাটিক সুস্থ কৰি তুলিবলৈ সহায় কৰি দিয়ে যেন, এয়ে মোৰ প্ৰাৰ্থনা।